পৰ্বতচূড়াৰ দেৱীতোলাত ৰাভা বেপ্টিষ্ট যুৱ কনভেনশ্যন এছ'চিয়েশ্যনৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠানৰ সামৰণি। পৰ্বতচূড়াৰ দেৱীতোলাত 4দিনীয়া কাৰ্যসূচীৰে ৰাভা বেপ্টিষ্ট যুৱ কনভেনশ্যন এছ'চিয়েশ্যনৰ স্বৰ্ণ জয়ন্তী আৰু ৰাভা বেপ্টিষ্ট কনভেনশ্যনৰ হীৰক জয়ন্তী অনুষ্ঠানৰ আজি সামৰণি পৰে। ৰাভা জনগোষ্ঠীৰ যুৱ কনভেনশ্যন এছ'চিয়েশ্যনৰ 50 বছৰ অতিক্ৰম কৰাত স্বৰ্ণ জয়ন্তী আৰু বেপ্টিষ্ট কনভেনশ্যনৰ 75 বছৰ অতিক্ৰম কৰাৰ বাবে হীৰক জয়ন্তী 4দিনীয়া বিভিন্ন কাৰ্যসূচীৰে দেৱীতোলা বেপ্টিষ্ট মিছন কম্পাউণ্ডত অনুষ্ঠিত কৰে। উক্ত ধৰ্মীয় অনুষ্ঠানত অসম, পশ্চিমবংগ, মেঘালয়, মিজোৰাম, অষ্ট্ৰেলিয়া আৰু থাইলেণ্ডৰ পৰা হাজাৰ হাজাৰ ৰাভা জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। উক্ত ধৰ্মীয় অনুষ্ঠানত প্ৰায় 10,000তকৈ অধিক লোকৰ সমাগম ঘটে। উক্ত সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে অষ্ট্ৰেলিয়াৰ ৰেভা মাৰ ফল্টে। গৌৰীপুৰৰ পৰা ফৰিছুদ্দিন পৰামণিক ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম। Bharat University Scholarship Entrance Exam for Engineering is going on in Assam Northeast. Bharat University is second ranking institution in Chennai, Tamil Nadu, India. Those who are interested, please contact Mr. Anish Kumar, Bharat University Students Councillor. Contact number 8680985263, 7663934507. On 30 January, University entrance exam was held on Pragjyotish College, Santipur, Guwahati.